উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে পৰো প্ৰণাম ও ৰাম শৰণে পৰো প্ৰণাম। কৃষ্ণ হে শোভিত দৰ্শকবৃন্দ, আমি একাধিক ক্ৰমে ভাগৱত পাঠ কৰি আহি আছোঁ। আজি আমি আহি প্ৰথম স্কন্ধৰ ষষ্ঠদশ অধ্যায় পাইছোঁহি। আজি কৰিছে ধৃতৰাষ্ট্ৰৰ বানপ্ৰস্থ গ্ৰহণ। কৃষ্ণ নিগদতি সুত শুনা কথা বিপৰীত নিগহিলা জিমতে কলিক পৰীক্ষিত মৈত্ৰেয়ত হস্তে পাছে পায়া মহাজ্ঞান আখিল বিদুৰ দুনাই পাণ্ডৱৰ থান হে বান্ধৱে নিপতি জিলা অনুৰাগে লয়াধিত ৰাষ্ট্ৰকপ লাইলা নিশা ভাগে নপাই বিধ পিতৃকণী প্ৰতি কান্দি লন্ত নাৰদে কহিলা পাছে সকলে বৃত্তান্ত হে হৰি ৰাম আখিলা অৰ্জুন মহা দুখে মুখ ম্লান কহিলা কৃষ্ণৰ হিতু বৈকুণ্ঠ প্ৰয়াণ নিপতিৰ খৈলা মনত বিষাত পৰীক্ষিত নাতিক দি লন্ত দণ্ড হে হৰি ৰাম মথুৰাত নিয়া ৰাজা পাতি লব জগ পাছে পাঞ্চু ভাই গলা উত্তৰ দিশক জৰ পিশাচৰ যেন বিকৃত কুবেশ কৃষ্ণতে অৰ্পিয়া প্ৰাণ কৰিলা বিদেশ অ হৰি ৰাম কৃষ্ণৰ ভকত কুন্তি তেজি লন্ত জীৱ কৃষ্ণ স্মৰই মৰি লন্ত দ্ৰুপদৰ জীৱ
নীলন্ত কৃষ্ণ পদ দুয়ো মহাসতী ভল পৰীক্ষিত পাছে প্ৰধান নিপতি হৰি ৰাম সংসাৰে জাহাৰ ঘূৰা আকাশৰ পথে যি নীলন্ত জম্বুদ্বীপ ৰাজা একে ৰথে চৈধ্য পঞ্চাদশ অধ্যায়ৰ এহি মানে গলা কথা প্ৰথম স্কন্ধ হৰি ৰাম কবিৰ উপদেশ যদুমণিয় শুনা হবা সদ পদ কৃষ্ণৰ চৰিত্ৰ আতপৰে নাহিকে কলিত যদ্যপি চণ্ডাল কলি পাপৰ ভানৰ তথাপিতো আছে মহা গুণহা যদুমণিয় কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰো কপবন্ধ চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ কৃষ্ণত উপজে প্ৰেম পৰম ভকতে কৃষ্ণমূৰ্তি স্মৃতি हुए হিয়াত সম্পত্তি যদুমণিয় ভৈলা শ্ৰেষ্ঠ কলি খিচাৰিও যুগ মাজে প্ৰসংকে কলিক মহামহন তহমাজে ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে কলি সমত শ্ৰেষ্ঠ যুগ নাই নাই যদুমণিয় শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন কৰিও কৃষ্ণৰ নিতে সৰ্বন কীৰ্তন অপয়াসে সাধে সিদ্ধি মহাহৰি নাম
জানি নিৰন্তৰে নৰে বোলা ৰাম